নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে ফ্ৰম চাৰ্লিজ কিচেন নামৰ এই ইউটিউব চেনেলটিলে আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা ৰৌ মাছৰ ৰেচিপি যিটো মই সৰিয়হ আৰু বিলাহী দি বনাইছোঁ। খাবলৈ বৰ সোৱাদ হৈছে এনেকৈ। আজি এই ৰেচিপিটো অলপ বেলেগ কৰিয়ে বনাইছোঁ। যদি আপোনালোকে এনেকৈ খোৱা নাই এদিন খাই চাবচোন। বলকচোন তেন্তে আজি এই ৰৌ মাছৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এই ৰেচিপিটোৰ কাৰণে মই 2 পিচ ফ্ৰাই মাছ লৈছোঁ। লগতে নহৰু পেষ্ট, 2টা জলকীয়া, 1 চামুচ কালজিৰা, এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ আৰু 2 চামুচ মই সৰিয়হ লৈছিলোঁ। সৰিয়হখিনি মই অলপ সময় তিয়াই থৈছিলোঁ। অলপ সময়ৰ পাছত মই এইখিনি পেষ্ট কৰি ল'লোঁ। ফেচবুক আৰু ইনষ্টাগ্ৰামত ফ্ৰম চাৰ্লিজ কিচেন বুলিয়ে আছোঁ। আপোনালোকৰ যদি ভাল লাগে ফ'ল' কৰিব। এতিয়া মই কেৰাহী এখন গৰম কৰি তাত 4 চামুচৰ জোখৰ মিঠাতেল দিছোঁ। তেল মই অকণমান বেছিকৈ দিছোঁ। আপোনালোকে যদি বিচাৰে অলপ কমকৈ দিব। এইখিনি গৰম হওঁতে তাত মই কালজিৰাকেইটা দি দিছোঁ, লগতে জলকীয়াকেইটা আৰু 1 চামুচ নহৰু পেষ্ট দি দিছোঁ। অকণমান ভাজি লৈছোঁ যাতে নহৰুৰ কেঁচা গোন্ধটো যায়গৈ। গেছৰ ফ্লেমটো মই মিডিয়ামতে ৰাখিছোঁ। এয়া নহৰুখিনি ভাজা হৈ গ'ল। এতিয়া মই কাটি থোৱা পিঁয়াজ এটা দি দিছোঁ। পিঁয়াজখিনি মই ৰঙা হ'বলৈ দিয়া নাই, কিন্তু অলপ ভাজি লৈছোঁ যাতে কেঁচা গোন্ধটো যায়গৈ। পিঁয়াজখিনি ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত এটা কাটি থোৱা বিলাহী দিছোঁ। এবাৰ ভালদৰে মিহলাই দিছোঁ পিঁয়াজৰ সৈতে বিলাহীখিনি। একেদৰে মই এতিয়া বিলাহীখিনিও 2-3 মিনিটৰ কাৰণে ভালদৰে ভাজি ল'ম। এয়া দেখিছেনে, বিলাহীখিনিও লাহে লাহে গলিব ধৰিছে, পিঁয়াজৰ সৈতে মিহলি হৈ গৈছে। এতিয়া মই ইয়াত সৰিয়হৰ পেষ্টটো দিম। সৰিয়হ পেষ্টটো বেছি ডাঠ হৈ আছিলে, সেইটো কাৰণে মই তাত 2 চামুচ পানী মিলাই পনীয়া কৰি লৈছোঁ আৰু সেই পেষ্ট দিয়া বাতিটোতে অকণমান পানী দি কিনি ভালদৰে মিহলাই পানীখিনি দি দিছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাই থাকিব আৰু এবাৰ এই ৰেচিপিটো ঘৰত ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কেনে পালে। এতিয়া মই ইয়াত অকণমান নিমখ দিছোঁ। নিমখটো দিওঁতে চাই দিব, কাৰণ মাছকেইডোখৰ ফ্ৰাই কৰোঁতে নিমখ দিয়া হৈছিলে। এই মাছৰ জোলখনত সৰিয়হ দিয়াৰ বাবে এটা ধুনীয়া হালধীয়া কালাৰ আছেই, সেইবাবে মই অকণমানহে হালধি দিছোঁ। আধা চামুচতকৈ কমেই দিব পাৰিলে। এতিয়া মই ইয়াত আধা চামুচৰ জোখৰ জালুকৰ গুড়ি দি দিছোঁ আৰু গোটেইখিনি এবাৰ ভালদৰে মিহলাই দিছোঁ। মই 2 মিনিটৰ বাবে ঢাকনখন লগাই সিজিবলৈ দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামৰ পৰা ল'তে ৰাখিছোঁ। এয়া দেখিছেনে, তেলবোৰ ধুনীয়াকৈ ফুটি উঠিছে। পাৰিলে ইয়াত অকণমান তেল বেছিকৈ দিব, তেতিয়া খাবলৈ বেছি ভাল হয়। এতিয়া মই ইয়াত ফ্ৰাই কৰি থোৱা মাছকেইডোখৰ দি দিছোঁ আৰু মছলাখিনিৰ সৈতে ভালদৰে মিহলাই দিছোঁ। এতিয়া মই ইয়াত 1 চামুচতকৈ অকণমান বেছি পানী দিছোঁ। আপোনালোকে পানী দিওঁতে অলপ মন কৰিব, বেছিকৈ পানী দি দিলেও খাবলৈ ভাল নহ'ব, বেছি পনীয়া হৈ পৰিব। এতিয়া ঢাকনখন লগাই আৰু 2 মিনিটৰ কাৰণে সিজিবলৈ দিছোঁ।
মোৰ সৰিয়হ আৰু বিলাহী দি বনোৱা মাছৰ জোল ৰেডি হৈ গ'ল। এতিয়া মই সাৰ্ভিং বল এটাত উলিয়াই লৈছোঁ। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আগলৈ মোৰ পৰা কেনেধৰণৰ ৰেচিপি ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।